নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি 13 চ'ত, সেইকাৰণে আমাৰ গাঁৱত আজি জয়া স্মৃতি দিৱস পাতিছে। ইফালে মা ৰেডি হৈ আছে। হাই কৈ দিয়া। এইফালে মা ৰেডি হৈ আছে, মোৰ সাজোন কাচোনত লাগিছোঁ। এইফালে আমাৰ মেকআপ আৰ্টিষ্ট মানে মোৰ ভাইটিয়ে এইফালে ভতিজীজনীক ৰেডি কৰি আছে। হাই। এয়া আমি দুইজনী আহি পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিকেইটা ক্লিপ লৈছোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। সকলোখিনি লোৱা নহ'লে বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইফালে মুকলি সভা চলি আছে আৰু এয়া সকলো ভাৱৰীয়া ৰেডি হৈ মেলি সেৱা জনাই লৈছে, নাটকৰ বাবে সাজু হৈছে।
এয়া একেবাৰে শেষৰ দৃশ্য জয়মতীৰ সমাধিস্থল। সঁচাকৈয়ে এই মুহূৰ্তখিনিত বহুত বেছি আৱেগিক হৈ পৰিছিলোঁ। যিসকলে এই নাটকখনত অভিনয় কৰিলে তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু বহুত বহুত মৰম যাচিছোঁ। সকলোৱে ইমান ধুনীয়াকৈ অভিনয় কৰিছে। আশীৰ্বাদ কৰিছোঁ যাতে ভৱিষ্যতলৈ আৰু ভাল ভাল অভিনয় কৰক। আজিলৈ ভিডিঅ'টো ইমানেই। পিছত পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।